কবিতাৰ শিৰোনাম আপুনি মোৰ আই আছিল। কবি শ্ৰীমন্ত দত্ত। আপুনি মোৰ আই আছিল জেঠাই, আপুনি তৰাৰ দেশলৈ যোৱাৰ দিনাৰ পৰাই আমি শান্তিত শুব পৰা নাই, খাব পৰা নাই। আপুনি তৰাৰ দেশলৈ গ'লগৈ আৰু কোনোদিন ঘূৰি নহাৰ প্ৰতিশ্ৰুতিৰে। আপুনি যি বাটেৰে গ'লগৈ সেয়া বাট নহয়, এক নিষ্ঠুৰ আঘাত। মই স্কুলৰ পৰা উলটি আহোঁতে কোনোদিন আৰু আপুনি বাট চাই নাথাকে পদূলি মুখলৈ। গোসাঁই ঘৰত বন্তি জ্বলাই আৰু কোনোদিন আপুনি নকৰে মোৰ মংগল প্ৰাৰ্থনা। ভাদমহীয়া নামঘৰৰ পৰা আহি আৰু কোনোদিন আপুনি হাঁচতি খুলি আগবঢ়াই নিদিয়ে প্ৰসাদৰ টোপোলা। বৰ মনত পৰিছে আজি সেই সৰু হৈ থাকোঁতেই কোনোবা এটা সন্ধিয়া আপুনি আমাৰ ঘৰলৈ উভতি আহিছিল আৰু তাৰ পাছৰ দিনাৰ পৰাই প্ৰতিটো সন্ধিয়া পিঠিৰ ঘামচি ফুটুৱাই ফুটুৱাই আপুনি আমাক সাধু শুনোৱাইছিল কোনোবা অচিন ৰাজকুমাৰৰ আৰু প্ৰাৰ্থনা শিকাইছিল। সন্ধিয়াৰ পৰত আপোনাৰ কপাহ কোমল হাতেৰে মোৰে হাত মুখ ধুৱাই দিছিল। এতিয়া যে সকলোতেই শূন্যতা, ক'ত ক'ত যে বিচাৰি ফুৰা নাই আপোনাক। পাকঘৰত, ড্ৰয়িং ৰুমত, শোৱনি কোঠাত, চোতালত, নতুবা গোসাঁই ঘৰত, কিন্তু সকলোতেই শূন্যতা। কান্দো বুলিও কান্দিব নোৱাৰো এসোতা, মানুহে দুৰ্বল বুলিব। মই যে দুৰ্বল হলে আপুনিও জানো দুখ নাপাব। আপোনাৰ শূন্যতা হৃদয়ত ৰৈ ৰৈ বাজিব। নামঘৰৰ দবাৰ কোবত প্ৰতিটো পুৱা গধূলি আপোনালৈ মনত পৰিব। প্ৰতিটো ভাদ মাহত আপোনালৈ মনত পৰিব জেঠাই। চোতালৰ সন্মুখৰ গোসাঁই ঘৰত জ্বলি থকা চাকি গছে কঁপি কঁপি আপোনাকে মনত পেলাই দিব। আৰু যিজোপা তুলসীৰ তলত চিৰদিনৰ বাবে আপোনাক শুৱাই দিয়া হ'ল, সেইজোপা তুলসী বুকুত কলা তুলসী হৈ ৰব। জেঠাই, আপুনি মোৰ বাবে আই আছিল আৰু চিৰদিন আই হৈ থাকিব।